কেনেকুৱা লাগিছে? মই পুৰা মুম্বাই ফুৰি আছো। ভুম 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 যাম, মানে ভুম ভুম মত যায়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ভ্লগ। আপোনালোকৰ খবৰ নিশ্চয়কৈ ভাল হ'ব। আৰু মোৰ এইটো ভ্লগত এতিয়া মই দেখুৱাম যে আমাৰ ঘৰত নতুনকৈ আলহী আহি আছে। কোন আহিব আপোনালোকক তাকে দেখুৱাই আছোঁ। আপোনালোকে নিশ্চয়কৈ চিনি পায়, ৰুলিকা বা আৰু মই ইউটিউবত থ্ৰুৱে চিনাকি। আৰু আমি মাজে মাজে মেছেজত এনেদৰে কথা পাতোঁ, তেনেকৈ আমাৰ কণ্টেক্ট হয়। আৰু হঠাৎ বায়ে এদিন ক'লে যে বাহঁতে ইণ্ডিয়াত আহি আছে হেনো। চ' ইণ্ডিয়াত আহি থকা কথাটো যিহেতু ওলাল, তেনেকৈ ময়ো সুধিলোঁ যে বাই এনি চান্স মুম্বাই আহিব নেকি। তেতিয়া বায়ে ক'লে হয় মুম্বাই অহা হ'ব। চ' আমাৰ মানে লগ পোৱাটো পচিবল হ'ব। তো বহুত বেছি ভাল লাগিল গম পাই। আগতে আমি লগ পাই পোৱা নাই, যিহেতু বাহঁত আমেৰিকাত থাকে আৰু আমি মুম্বাইত থাকোঁ। চ' ইয়াৰ ফাৰ্ষ্ট টাইম আমি লগ পাই আছোঁ। চ' আপোনালোকক দেখুৱাম যে অহাকালি বাহঁত আহিলে আমি কি কি কৰোঁ, কি কি নাই, গোটেইখিনি আপোনালোকক দেখুৱাম। আশা কৰোঁ ভ্লগটো চাই আপোনালোকে ভাল পাব। আৰু প্লিজ জনাবলৈ নাপাহৰিব যে ভ্লগটো চাই আপোনালোকে কেনেকুৱা পায়। আৰু ফাইনেলি আজি বাহঁত আহি আছে আৰু মই এয়া বাহঁতৰ বাবে অলপ পায়স বনাইছোঁ। আৰু এতিয়া বাহঁতে ফোন কৰি ক'লে যে আহি পাব হৈছে। চ' মই এয়া তললৈকে গৈছোঁ বাহঁতক ৰিচিভ কৰিবলৈ। জিৰৰ বাবে এটা অকণমানি কেক লৈ আহিছিলোঁ মই। তাত লিখা আছিলে ৱেলকাম জিৰ। আৰু সি মানে ইমান এক্সাইটেড আছিলে কেকটো কাটিবলৈ, বহুত বেছি ভাল লাগিলে। সি ধুনীয়াকৈ কেকটো কাটিবলৈ চেষ্টা কৰিছে আৰু সকলোকে অকণমান অকণমান নিজৰ হাতেৰে খুৱাইও দিছে। আহা এইপিনে আহা। ডান্স 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 ডান্স। এয়া 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 ঘূৰি আছে ঘূৰি আছে। জি মুখখন চাওঁ, মুখখন দেখাই দিয়া, মুখখন চাওঁ 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 দেখাই দিয়া না, দেখাই দিয়া। আয়ো আয়ো চুলি কোনখিনি, চুলি চুলি কোন জি? অ' ৱাও, সেইটো হয় নেকি চুলি? চাওঁ। অ' ৱাও জি কি? আৰু দেখিছেনে জিৰ ইমান বেছি কিউট হয়। অহাৰ পৰা ধুনীয়াকৈ ইফালে সিফালে অকলে অকলে সি ঘূৰি ফুৰিছে। মানে অলপো লগাই নাই যে সি ফাৰ্ষ্ট টাইম আমাৰ ঘৰত আহিছে। এবাৰ ইপিনে যায় আৰু মেক্সিমাম টাইমটো সি মানে পাকঘৰৰ পিনে বেছি দৌৰি দৌৰি যায়। জি মাহীৰ ঘৰত আহি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে মাহী। মুখখন দেখাই দিয়াচোন, মুখখন কেনেকুৱা? ভাল লাগিছে মাহীৰ ঘৰত আহি? বুলি কয়। কেনেকুৱা লাগিছে বা আপোনাৰ তাত আহি? বহুত বেছি ভাল লাগিছে। আৰু মানে কেতিয়াও লগ পোৱা নাই, কিন্তু এনেকৈ যে মানে ইমান তথাপিও যে ইমান নিজৰ নিজৰ লাগিছে, মানে বহুত বঢ়িয়া লাগিছে। আৰু তাই মাতিছে, আৰু তাইতো ৰাতি থাকাকৈ তেনেকৈ আহিব কৈছিলে, কিন্তু নোৱাৰিলোঁ। নেক্সট টাইম আহিলে প্লেন কৰিম। আৰু বহুত ভাল লাগিছে। থেংক ইউ। আপোনালোকে ইমান ধুনীয়াকৈ যে আহিলে, বহুত ভাল লাগিছে আহাই। ভাল লাগিলে। আৰু জিৰক ইমান মৰম কৰিছে। জিৰ পিনে চোৱা, মাহী মাতিছে, মাহী মাতিছে। নাই 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 তাই সেইটো চলি থাকিলে নাচায় আৰু। ইমান ভাল পাই। দাদাক এবাৰ দেখাওঁ। দাদা কেনেকুৱা লাগিছে? ইমান ধুনীয়া হৈছে, মানে মই জিৰে ধুনীয়াকৈ কাৰ্টুন চাই চাই এতিয়া ভাত খাই আছে আৰু পুৰা ঠিকছে খেলিলে। আৰু এতিয়া অকণমান চাগে তাৰ ভাগৰ লাগিছে আৰু। ইমান ধুনীয়া খানা বনাইছে, আমাৰ জিতেন্দ্ৰই মানে খাই পেলাই গৈ আছে। বহুত ভাল হৈছে, চিৰিয়াছলি খানা বনাইছে আৰু বহুত বনাইছে। এতিয়া মই লৈছোঁ মাছ, তাৰপিছত চব্জি আৰু দালি। আৰু চবতকৈ ভাল কথা আমাৰ জিৰাই খাইছে।
সি যদি ভাল পাইছে আৰু A few moments later. আমি ভাত খাই উঠি দেখিছোঁ যে জিৰে ইমান মৰম লগাকৈ মহাকৰ কোচতে ধুনীয়াকৈ টিভি চাই শুই গ'ল আৰু এয়া টোপনিৰ পৰা উঠি মাহীৰ লগত ধুনীয়াকৈ প'জ দি ফটো উঠি আছে জিৰে। আমি ইয়াৰ পৰা যোৱাৰ কথা আছিলে সোনকালে, কিন্তু মানে আমাৰ দুটাৰে এনেকুৱা টোপনি আহিছে আমি মানে পূৰা আৰু ক'ত আছোঁ গমেই নাপাওঁ। পূৰা শুই আছোঁ তাৰপিছত অলপ আগতে উঠিলোঁ, ইয়াৰ টোপনিয়ে ভাঙে আহি মানে পূৰা টায়াৰ্ড হৈ গৈছে আৰু পৰিয়ে মোক কৈছে তই খোৱা গ'লোঁ অৱস্থা তাৰপিছত তাইও কৈছে শুই দিলোঁ পূৰা উঠিলোঁ আৰু আমি মানে ওচৰতে আছিলে এনেই মানে আমাৰ প্লেন আছিলে কি পৰিয়ালৰ লগত অলপমান তেনেকৈ ফুৰা মেলা। এতিয়া যিহেতু ধ্ৰুৱৰ গাটো ভাল নহয় সেইকাৰণে আমি এনেই ওচৰতে এতিয়া ওলাই যাম আৰু সোনকালে ওলাই যোৱাৰ কথা আছিলে হৈছে আমাৰ কাৰণে। আৰু এতিয়া তাক যেন খুৱাই আছোঁ পৰিয়ে ধৰি আছে আৰু পৰিয়ে আমি খানা খাই মানে ভাল পাই আছোঁ, সেইটো ভাল হৈছে। আজি আমি সোনকালে খাই দিয়া ফুফু যাম দেই। আমি বাহঁতক ওচৰৰ পৰা অলপ ফুৰাই আনিম বুলি এতিয়া ওলালোঁ। বাহঁতক থকা কথা বহুত কৈছিলোঁ মই আগৰ পৰা, বাট জিৰৰ কাৰণে আমাৰ প্ৰব্লেম হ'ব বুলি বায়ে মানে হোটেল বুক কৰিছে। বাট একো নাই, দিনটো ধুনীয়াকৈ টাইম স্পেণ্ড কৰিলোঁ আমি একেলগে। চ' এতিয়া মানে অকল ৰাতিখনহে ধুনীয়াকৈ থাকিব পাৰিলে হয়, বাট আগতে তেনেকেই ভবা গ'ল বাৰু। চ' একো নাই, নেক্সট টাইম আহিলে বাৰু আমাৰ তাতে থাকাকেই আহিব। মানুহৰ চব কাপোৰ মই কিনি দিম। নেকি? আচ্ছা। আমি বাৰ কলা কাজলৰ সন্ধানত ৱেবছাইটত নাপায় কাজল। আমি এতিয়া এনেই অলপ ইয়াতে খোজকাঢ়ি আছোঁ আৰু লগতে ভাল চাইনিজ ৰেষ্টুৰেণ্টটো চাই আছোঁ। বাহঁতৰ আজি চাইনিজ খাবলৈ হেনো মন আছে, তো তাকে আমি এতিয়া ফুৰি থকাৰ লগতে চাইনিজ ৰেষ্টুৰেণ্টটো বিচাৰি আছোঁ। দাদা কেনেকুৱা লাগিছে হীৰানন্দানী আহি? বঢ়িয়া এইখিনি এৰিয়া বহুত ধুনীয়া দেই, খোজকাঢ়ি ভাল লাগে, ক্লিন হয়, ৰেষ্টুৰেণ্ট বহুত। আৰু পূৰা চোতালবিলাক ডাঙৰ ভাল লাগিছে খোজকাঢ়ি পেলাই। ভাল লাগিছে। আমাৰ জিৰ'ও বহুত ভাল পাইছে, সি চিঞৰি আমাৰ ওচৰৰ হীৰানন্দানী এৰিয়াখিনি সঁচাকৈ বিৰাট বেছি ধুনীয়া হয় আৰু ইয়াতে বহুকেইখন দোকান আদিৰ পৰা সকলোখিনি আছে। আপোনালোকক মই নিশ্চয়কৈ কেতিয়াবালৈ ভালদৰে এটা ভিডিঅ' বনাই দেখাম। আমি এতিয়া চাইনিজ ৰেষ্টুৰেণ্ট বিচাৰি আছোঁ, বাহঁতে চাইনিজ খাব। বিচাৰি এতিয়া চাওঁ আৰু ক'ত যাওঁ ন। চবতকৈ এনজয় কৰিছে জিৰে, দেখিছেনে? একদম ইফালে সিফালে চাৰিওপিনে খোজকাঢ়ি ফুৰিছে আৰু এনেকুৱা মোমেণ্ট কেপচাৰ নকৰি নোৱাৰি। তাৰ এই স্মৃতিখিনি মই ধুনীয়াকৈ কেমেৰাত ৰাখি থৈছোঁ, সি ডাঙৰ হ'লে চাব পাৰিব। আৰু চাওকচোন ইমান বেছি মৰম লগাকৈ একদম ইফালে গৈছে সিফালে গৈছে, চাৰিওপিনে ঘূৰি ফুৰিছে। জি মই ফুৰি আছোঁ। কেনেকুৱা লাগিছে? মই পূৰা মুম্বাই ফুৰি আছোঁ। ভুম যাম, কি মানে ভুম মত যায়। ভুম কেনেকৈ কৰে যাবা? যাব পাৰিবা। তাতে আছে। আমি যিখিনিত চাই আছিলোঁ তাত চিলিজ বুলি এখন চাইনিজ ৰেষ্টুৰেণ্ট আছিলে, বাট বাহঁতে বোলে US-ৰ চিলিজখনত খায়ে থাকে প্ৰায়। চ' ভাবিলোঁ যে এখন বেলেগ ৰেষ্টুৰেণ্টত বাহঁতক ট্ৰাই কৰাওঁ। চ' সেইবাবে আমি 2 মিনিট ৰাস্তা অকণমান আগুৱাই আহিব লাগে, তো এইখিনি আমি অটোত গুচি আহিলোঁ। ব'লক তেন্তে আমি এতিয়া আহিছোঁ মিৰ্চি এণ্ড মাইমলৈ, আৰু আমি দুয়ো আজি ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াৰে ওচৰৰ ৰেষ্টুৰেণ্টছখিনিত আমি আহিছিলোঁ আগতে, বাট এইখনত আজি ফাৰ্ষ্ট আহিছোঁ আৰু বহুত বেছি ভাল লাগিলে। আৰু চবতকৈ স্পেচিয়েল কথাটো ইয়াতে আছিলে যে ইয়াৰে ষ্টাফখিনি ডিফাৰেণ্টলি এবল্ড হয়, মানে কাণেৰে ভালদৰে নুশুনে আৰু কথা ক'ব নোৱাৰে। চ' ইয়াতে ধুনীয়াকৈ কাম কৰি আছে, সেইটো চাই পিনে ইমান বেছি ভাল লাগিলে। টুথপেষ্টত লৈ ৰেষ্টুৰেণ্টখনৰ খানাটো বিৰাটেই বেছি য়াম আছিলে, বহুত বেছি ভাল লাগিলে খাই পিনে, বিৰাট টেষ্টি আছিলে খাবলৈ। আৰু যি আইটেমে আমি দিছিলোঁ গোটেইখিনিয়ে বিৰাট টেষ্টি আছিলে। জিৰে মানে হাতেৰে খায়, চামুচ দিলে মানে জিৰে ভাল নাপায়। নদী
আমি খাই বৈ আহিলোঁ আৰু পৰিহঁতে খোৱালে মানে দিনাৰ পৰা কিয় এইবোৰ ক'ব তাৰপিছত আৰু আকৌ লগ পাম কৰি বহুত ভাল লাগিলে লগ পাই সঁচাকে এনেকুৱা লাগিছে বহুত আগৰ পৰা যেন চিনি পাওঁ আকৌ লগ পাম তাৰপৰা কেতিয়া লগ পাম নাজানো খালি লগ পাম আৰু এতিয়াৰ পৰা ফোনেৰত কথা পাতি থাকিম আৰু তাৰপিছত থাকিম তাৰপিছত থাকিম বহুত ভাল লাগিল বাক লগ পাই মানে আমি যেনেকুৱাই ভাবিছিলোঁ সঁচাকে বা দাদা দুজন ফিল মই ভিনদেউ বুলি নকওঁ মোৰ দাদাৰ নিচিনা ফিল আহিছে আৰু এইপিনেও মোৰ নিজৰ বা নিচিনা ফিল আহিছে চ' মই বা আৰু দাদা এনেকৈ গৈছোঁ দাদা আহিব আৰু আহিম দিয়া ভাল লাগিল বহুত ভাল লাগিল তোমালোকে বহুত পালা এতিয়া আমি টেক্সি ৰখি আছোঁ এতিয়া খাই বৈ আহি উবেৰৰ কাৰণে ৰখি আছোঁ ইহঁতৰ ঘৰত যাব আমি আমাৰ হোটেললৈকে যাম আৰু এয়া বাহঁত এতিয়া যাবলৈ ওলাল আৰু চাওকচোন জিৰে পুৰা একদম আমাক ঘূৰি ঘূৰি চাই আছে সঁচাকৈ বহুত বেছি ভাল লাগিলে বাহঁত অহাই আৰু যোৱাৰ সময়তো বাহঁতে কৈছে চেষ্টা কৰিব আমাৰ তাত এবাৰ সোমাই যাবলৈ আৰু চাওঁ এতিয়া যোৱাৰ সময়ত আমাৰ আকৌ লগ পোৱা হয় নে নহয় আৰু লগ পালে নিশ্চয়কৈ আপোনালোকক মই দেখাম আৰু আজিৰ দিনটোৰ অকণমান কিছু ধুনীয়া মুহূৰ্ত মই আপোনালোকক দেখুৱালোঁ আৰু এয়া মোৰ বাবে বা দাদাই গিফ্ট লৈ আহিছিলে ভ্লগটো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব আৰু আপোনালোকেতো জানেই আপোনালোকৰ কমেণ্টছ বা মেছেজসমূহে মোক বহুত বেছি মটিভেট কৰে সদায় এনেদৰে যাতে মটিভেশ্যন দি থাকেগৈ আপোনালোকৰ মেছেজখিনি মই পাই থাকোঁ থেংক ইউ ছ' মাছ ইমানখিনি মটিভেট কৰাৰ বাবে আৰু মানে বাহঁতক লগ পাই ইমান বেছি ভাল লাগিলে এনেকুৱা লাগাই নাই যে আমি ফাৰ্ষ্ট টাইম লগ পাইছোঁ একদম পুৰা মনৰ কানেকশ্যন যিটো মানে বহুত বেছি ভাল বা দাদা দুইটাই বহুত বেছি ভাল হয় চ' এনেকুৱা একদম লগা নাই আমাৰ কথাত যে আমি মানে ফাৰ্ষ্ট টাইম লগ পাইছোঁ চ' ভালেই হ'ল আৰু এটা নতুন সম্পৰ্ক গঢ়ি উঠিলে চ' নতুন ফ্ৰেণ্ডশ্বিপ বহুত বেছি ভাল লাগিলে আৰু জিৰৰ কথাটো ক'বই নালাগে সি ইমান বেছি মৰম লগা ইমান বেছি মানে বহুত বেছি কিউট হয় চ' বহুত ভাল লাগিল চবকে লগ পাই তো আপোনালোকেও আশা কৰোঁ নিশ্চয়কৈ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকক মই মোৰ আগন্তুক ভ্লগ কিছুমানত দেখুৱাবলৈ চেষ্টা কৰিম যে আমাৰ ইয়াৰে মুম্বাই লাইফটো কেনেকুৱা হয় সাধাৰণ মুম্বাই লাইফ যিটো দৈনন্দিন জীৱনৰ চ' গোটেইখিনি অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম মই চ' আশা কৰোঁ আপোনালোকে চাই ভাল পাব মুম্বাইৰ কিছুমান যিবিলাক ফেমাছ স্পটছ হয় মই আপোনালোকক তালৈকেও লৈ যাম চ' মোৰ ব্লগটো আৰু মোৰ চেনেলটো প্লিজ আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকক মই মুম্বাইৰ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এনেদৰে যাতে ছাপোৰ্ট কৰি থাকে থেংক ইউ ছ' মাছ চি ইউ ইন মাই নেক্সট ব্লগ